নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমটো খবৰ অসমত বংগ আৰক্ষীৰ দাদাগিৰি সাংবাদিকক দুৰ্ব্যৱহাৰৰ লগতে প্ৰদান কৰিলে ভাবুকি টিএমচিৰ সাধাৰণ সম্পাদক অভিষেক ব্যানাৰ্জীৰ উপস্থিতিত মাছ খোৱা যোগদান কাৰ্যসূচীৰ সময়ছোৱাতে ঘটিলে নে ঘটনা অসমত তৃণমূল কংগ্ৰেছৰ ভেটি গঢ়াৰ প্ৰথমটো কাৰ্যসূচীতে উজটি খালে অসমৰ তৃণমূলৰ নেতা ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক ব্যানাৰ্জীৰ লগত অহা এইসকল নিৰাপত্তাৰক্ষীয়ে সকলো পণ্ড কৰি দিলে অসম তৃণমূল কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক ব্যানাৰ্জীৰ উপস্থিতিত প্ৰথমটো যোগদানৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল ৰিপুণ বৰাই দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক ব্যানাৰ্জীয়ে গুৱাহাটীত ভৰি থৈয়ে মা কামাখ্যা ৰাখিক বিচাৰি কামাখ্যা মন্দিৰলৈ গৈছিল তালৈকে সকলো ঠিকেই আছিল কিন্তু গুৱাহাটীৰ মাছ খোৱাৰ ITS চেণ্টাৰত আয়োজন কৰা যোগদান কাৰ্যসূচীত অভিষেক ব্যানাৰ্জীয়ে বংগৰ পৰা লৈ অহা নিৰাপত্তাৰক্ষীয়ে নিজৰ চৰিত্ৰ দেখুৱাই দিলে পশ্চিমবংগৰ এইসকল হৈছে নিৰাপত্তা কৰ্মী আৰু এইসকল হৈছে নিৰাপত্তা কৰ্মীৰ বেহত আচলতে এইসকল ভেৰণীয়া গুণ্ডা বুলি ক'ব লাগিব গুৱাহাটীৰ মাছখোৱাৰ ITS চেণ্টাৰত কি কৰিলে শুনকে সাংবাদিকসকলৰ মুখেৰে কেমেৰাটো ওলাওতে মোক ঢাকা চেকা মাৰি মানে অসমীয়াত নহয় অসমীয়াত মোক গালি পাৰিছে তাতে কেমেৰাটো লগাব দিয়া নাই মই বহুত চেষ্টা কৰিছিলোঁ চেষ্টা কৰিও মই নোৱাৰিলোঁ মানে এক প্ৰকাৰ দাদাগিৰি তেওঁলোকে ঠেলি হেঁচি সাধাৰণ মানুহ সাংবাদিকক প্ৰায় ঠেলি হেঁচি বাহিৰলৈকে পঠিয়াই দিলে তাৰ পৰৱৰ্তী পৰ্যায়ত মাছখোৱা ITA প্ৰকল্প ইয়াতো এক ভয়ংকৰ অনাহুত পৰিৱেশ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাতেই ক্ষান্ত নাথাকিল এই নিৰাপত্তাৰক্ষীসকল বাংলা ভাষাত কৰ্মৰত সাংবাদিকক ভাবুকি দি ক'লে ৩ বছৰ পিছত অসমত শাসনলৈ আহিব তৃণমূল কংগ্ৰেছ তেতিয়াই চাই ল'ব অসমৰ সাংবাদিকক প্ৰত্যক্ষভাৱে হুমকি দিলে বাংলা ভাষাত যে ৩ বছৰ চাই ল আমি আহি আছো তাৰ পিছত চাই ল'বি অৰ্থাৎ তাৰ মানে কি সিহঁতে কৈছে 3 বছৰ ৰখিবলৈ এইটো অসম কিন্তু অসম এইটো আমি অসমীয়া কিন্তু মোক কয় যে 3 বছৰ অপেক্ষা কৰাত টিএমচি আহি আছে এই কথাটো শুনি কিন্তু আমি আচৰিত হৈছো কাৰণ সাংবাদিকক তেনেধৰণৰ ধমকি পশ্চিমবংগৰ পৰা আহি আৰক্ষী দিব নোৱাৰে অভিষেক ব্যানাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ এনে ভাবুকিৰ পিছত অনুষ্ঠান বৰ্জন কৰে সকলো সাংবাদিকে বাহিৰত ৰৈ থকা সাংবাদিকক বুজাবলৈ তৃণমূল কংগ্ৰেছৰ কৰ্মী আহিছিল যদিও সাংবাদিকসকলে বিনা চৰ্তে ক্ষমা খোজাৰ দাবী জনায় অৱশেষত অনুষ্ঠান সামৰি ওলাই অহা অভিষেক ব্যানাৰ্জীয়ে সাংবাদিকৰ আগত কয় যে নিৰাপত্তাৰক্ষীসকলে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে লগতে সাংবাদিকসকলৰ ওচৰত ক্ষমাও বিচাৰে I have no hesitation in offering an apology. It's not a matter of ego. They're also doing their duty. Every one of you working in the media also need to understand and accept the fact that everyone has their constraint when they're performing their duties. It's an extremely unfortunate incident. And if you think I will offer my apology, I have no hesitation. I can do that 100 times. But I will request all of you to also cooperate with the officials in the administration when they are also performing their duty. कुछ साल रुको उसके बाद हम आ रहे देख लेना नहीं, इसका मतलब क्या है 3 साल रुको उसके बाद हम आ रहे उसके बाद देख लेना मैं कोई एस्ट्रोलॉजर हूँ नहीं कोई गणितकार हूँ नहीं 2 साल बाद कौन रहेगा 3 साल बाद कौन जाएगा कौन आएगा ये तो मेरा हाथ में नहीं है जनता तय करेगी সাংবাদিকক মহিলা সাংবাদিকক আহি পশ্চিমবংগৰ পুলিচে অসমত আহি বেয়াকৈ ক'ব বেয়া ব্যৱহাৰ কৰিব ইয়া আমি মানি ল'ব নোৱাৰোঁ দ্বিতীয় কথাটো হৈছে যে মৰ্ণিং শ্ব'জ দ্য ডে বা জিমুলাবাহে দুপাততে চিন প্ৰথম দিনাখনেই অভিষেক ব্যানাৰ্জী নামৰ কোনোবা এগৰাকী নেতা আহি ইয়াতে পশ্চিমবংগৰ পুলিচ লগত লৈ আহি অসমীয়া মানুহক বেয়া ব্যৱহাৰ কৰিছে গতিকে ভৱিষ্যতে যদি এই দলটো অকণমান আগুৱাই যায় তেতিয়াতো আৰু গুৰু গোসাঁই নামানা হ'ব আৰু অসমীয়া মানুহক ধৰি ৰাস্তাত মাৰিব গতিকে এনেকুৱা মানুহৰ পৰা অসমৰ ৰাইজ সাৱধান হ'বলৈকে মই অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে মৌচুমী শৰ্মা বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট
এই ধৰণে আৰম্ভণিতে যেন কৰবা টিএমচিয়ে উজুতি খাইছে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। আলফা স্বাধীনলৈ অব্যাহত আছে অসমৰ যুৱক যুৱতীৰ যাত্ৰা। সন্তানসহ পত্নীক এৰি আলফা স্বাধীনলৈ গৈছে টিংখাঙৰ উদীয়মান এগৰাকী কণ্ঠশিল্পী। মৰাণৰ ২ নম্বৰ চৰাইহাবি গাঁৱৰ অভিলেখ বৰাৰ আলফা স্বাধীনত যোগদানৰ সন্দেহ কৰা হৈছে আৰু ৫ মে'ৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছে যুৱকজনৰ সৈতে। আলফা স্বাধীনত অব্যাহত আছে নতুনৰ যোগদান। এইবাৰ পত্নী আৰু ২ বছৰীয়া সন্তানক এৰি আলফা স্বাধীনলৈ গ'ল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন উদীয়মান কণ্ঠশিল্পী। আজি যেন পুৰণীয়া বিচাৰি মৰমৰে এবুকু ৰঙানীলা উঠৰে পৰশ অকণ তোমাৰ চুই চাই ল'বলে। এই যুৱকজনৰ নাম অভিলেখ বৰা। টিংখাং সমষ্টিৰ ২ নম্বৰ চৰাইহাবি গাঁৱৰ নিবাসী অভিলেখ বৰাই যোৱা ৫ মে' তাৰিখে মোবাইল মেৰামতি কৰিবগৈ বুলি এখন স্কুটি লৈ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পিছৰ পৰাই ঘূৰি নাহিল এই অভিলেখ বৰা। বন্ধুৰ যোগেদি পৰিয়ালে গম পালে অভিলেখ বৰাই আলফা স্বাধীনত যোগদান কৰিছে আৰু তাৰ পিছতে এই পৰিয়ালটোত লাগে হাহাকাৰ। যোৱা ৫ মে' তাৰিখে মাকে দোকানলৈ যায়, মইতো স্কুললৈ যাওঁ। মই স্কুললৈ গ'লোঁ, মাকক থ'বলৈ গ'ল আৰু যোৱাৰ আগতে সেই মোক পইচা ২০০০ খুজিছিল মোবাইল এটা মেৰামতি কৰিব লাগে বুলি পেলাই। যি গ'ল আৰু পাছত গম পালোঁ যে মোবাইল চুইচ অফ আছে তাৰ। আৰক্ষীক আমি এজাহাৰ এখন দিছোঁ। হয়, মাকে গৈ দিলে বাৰু। তাৰপাছতে মই যোৱাকালি গ'লোঁ, গৈ পেলাই একো সূত্ৰ পোৱা নাই বুলি ক'লে। স্কুটি এখন লৈ গ'ল, ভনীয়েকৰ স্কুটি এখন এণ্ট্ৰক্স এখন লৈ তেওঁ ঘৰৰ পৰা ওলাই গৈছে। মৰাণ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰা অভিলেখে অহা ১৩ মে'ত ডিব্ৰুগড়ত হ'বলগীয়া এক অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ কথা আছিল। সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে হিয়াকে মনে মনে কিয় আহি জগালে। অভিলেখৰ পিতৃ মাতৃ আৰু পত্নীৰ আহ্বান, সোনকালে পৰিয়ালৰ মাজলৈ ঘূৰি আহক অভিলেখ। ঘৰটো একো কৰি থৈ নাই যোৱা। ৰাতিপুৱা আহি ৯টামান বজাতে মাক দোকানত থৈ মেলি ডিব্ৰুগড় মোবাইল বনাব যাওঁ বুলি ধুনীয়াকৈ ভাত পানী খাই ঘৰৰ পৰা ওলাই গৈছে। আহ্বান জনাইছোঁ, য'তে আছা সোনকালে আহা, তোমাৰ বাহিৰে আমাৰ কোনো নাই। সৰু ল'ৰাটো ২ বছৰীয়া ল'ৰাটো এৰি ক'ত গ'লাগে, মোক এৰি থৈ ক'ত গ'লাগে আৰু তাৰ স্প্লেণ্ডাৰ নাই। পৰেশবৰ ডাঙৰক এইটোৱে হাত জোৰ কৰি মই আহ্বান জনাইছোঁ, মানুহজনক য'তে ভালদৰে পঠিয়াই দিব, সেই সৰু ল'ৰাটো মুখলৈ চাই পঠিয়াই দিব। ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। ইফালে পুনৰ আলফা স্বাধীনলৈ মহানগৰীৰ যুৱক গীতানগৰৰ মানৱ ডেকাই আলফা স্বাধীনত যোগদানৰ সন্দেহ কৰা হৈছে। আলফা স্বাধীনলৈ বাক্সা মুছলপুৰৰ সৌৰভ ৰাজবংশী, ওদালগুৰিৰ পানেৰীৰ হিমাংশু ভূঞা আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া বাহমুল্লাৰ জাকাৰিয়া হুছেইনো। মোক আৰু ফোন কৰিলে নাপাবি, অলপ পাছত মোৰ বন্ধ হ'ব মোবাইল ফোন, পাৰিলে মই নিজেই ফোন কৰিম, মা দেউতাক ভালদৰে চোৱা চিতা কৰিবি। মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত ভগদত্ত পথৰ এসপ্তাহ পূৰ্বে নিখোজ হোৱা মানৱ ডেকাৰ এয়া শেষ বাৰ্তা। নিজ ভাতৃৰ মোবাইলত মানৱে এইদৰে প্ৰেৰণ কৰিছিল শেষ মেছেজটো। ৫ মে' বৃহস্পতিবাৰ শুৱাপাটিৰ পৰা সন্ধানহীন হৈছিল ২৪ বছৰীয়া মানৱ ডেকা। পিছে মানৱ সন্ধানহীন হোৱাৰ ঘটনাক লৈ ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে। এয়া হয়তো মানৱৰ আলফা স্বাধীনত যোগদান। মেছেজটো যিটো দিছে সেইটো মেছেজৰ ওপৰতে ভিত্তি হৈ আছে। কালি এটা নিউজ আহিছে ফেচবুকত, সেইটোত তাৰ নামটো আহিছে। নামটো অহাৰ পিছত আমি আৰু হেৰি হৈ গৈছোঁ। যাৰ বাবে পৰিয়ালক কোনো কথা অৱগত নকৰাকৈ শুৱাপাটিৰ পৰা সন্ধানহীন হৈছিল মানৱ।
আৰু অৱশেষত ভাতৃৰ মোবাইলত দিছিল আলফা স্বাধীনত যোগদানৰ ইংগিত। মা দেউতাক ভালদৰে চোৱা চিতা কৰিবি, মই আকৌ ঘূৰি আহিম। মেছেজ দিছে, চিন্তা নকৰিবি, মা দেউতাক চাবি, মই পাৰিলে কণ্টেক্ট কৰিম আৰু মই ঘৰলৈ ঘূৰি আহিম পাৰিলে। যাবৰ দিনা দিছে, 5 তাৰিখে দিছে। হাফ পেণ্ট আৰু লং পেণ্ট স্পৰ্টিং পিন্ধি আছিল আৰু 5:30মান বজাত গৈছিল। চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা পাঠ্যক্ৰম সামৰা মানৱ পেছাত এগৰাকী চালক। মানৱৰ এনে সিদ্ধান্তক লৈ স্বাভাৱিকতে ভাগি পৰিছে পৰিয়ালৰ লোক। ইফালে মানৱৰ লগতে বুধবাৰৰ দিনটোত পোহৰলৈ আহিল ডিব্ৰুগড়ৰ অভিলেশ বৰাৰ আলফাত যোগদানৰ খবৰ। একে সময়তে BTRৰ 3 যুৱক আলফা স্বাধীনত যোগদানৰ বাতৰিয়েও সৃষ্টি কৰিছে চাঞ্চল্যৰ। বাক্সা মুছলপুৰৰ সৌৰভ ৰাজবংশী, ওদালগুৰিৰ পানেৰীৰ হিমাংশু ভূঞা আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া বাহমুল্লাৰ জাকাৰিয়া হুছেইন হঠাৎ নিৰুদ্দেশ হোৱাৰ পিছতেই খবৰ আহিছে আলফাত যোগদান কৰাৰ। যোৱা 24 এপ্ৰিলত SI পৰীক্ষা দিবৰ বাবে মংগলদৈ কমাৰ্চ কলেজলৈ গৈছিল ওদালগুৰি পানেৰীৰ হিমাংশু ভূঞা। তাৰ পিছত 12 বজাত মাকলৈ শেষ ফোনটো কৰি পেহীয়েকৰ ঘৰলৈ যাব বুলি কৈছিল যদিও তাৰ পিছৰ পৰাই বন্ধ হৈ আছে হিমাংশুৰ মোবাইল ফোন। হিমাংশুৰ ক'তো খবৰ নাপায় 3 দিন পিছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে হিমাংশুৰ পিতৃয়ে। আলফালৈ যোৱাৰ কথাটো মই সঁচাকৈ মৰ্মাহিত হৈছোঁ। ভবা নাছিলোঁ মোৰ ল'ৰাই আজি এই দুখ আমাক দি যাব। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই কাতৰ অনুৰোধ, যিকোনো প্ৰকাৰে মোৰ ল'ৰাক মোক জানো ঘূৰাই দিব লাগে। ইফালে শেহতীয়াকৈ আলফাক সুসংগঠিত কৰিবলৈ চলিছে বিৰাট আয়োজন। ইজনৰ পিছত সিজন যুৱক আলফাত যোগদানৰ খবৰে চিন্তাম্বিত কৰি তুলিছে ৰাইজক। আলফা স্বাধীনত নতুন সদস্য ভৰ্তি যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্মই। সশস্ত্ৰ সংগ্ৰামৰ যিটো অধ্যায় সেইটো নাইকিয়া হৈ গৈছে। তেনে ক্ষেত্ৰত পৰেশ বৰুৱাও আজি কোনোবা দুই এজনে জীৱনত বহুতখিনি ফ্ৰাষ্ট্ৰেশ্যন পাই যায়। কাৰণ তেতিয়াৰ আলফাত যোগদান কৰা, আলফাই যিটো সপোন দেখুৱাইছিলে যে স্বাধীন অসমৰ, তাৰ কাৰণে আলফাত যোগদান কৰিছিলে বহুতকেইটা ল'ৰা। তো আজিৰ দিনত যিসকল ল'ৰাই মানে আলফাত যোগদান কৰিছে জীৱনৰ ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে, বেলেগ কোনো ডাঙৰ আদৰ্শ লৈ পেলাই নাই। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, ওদালগুৰিৰ পৰা ৰিপুঞ্জয় দাসৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে কা আন্দোলনৰ সময়ত আলফালৈ যোৱা আছুৰ বৰডুমচা পেঙেৰীৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা স্বাধীনে গুলীয়াই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত তিনিচুকীয়া আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা লফা স্বাধীনৰ সদস্য সন্তোষ লামা ওৰফে অপু অসমৰ বিস্ফোৰক এই ভাষ্য 2020 চনৰ জানুৱাৰী মাহত আলফাত যোগদান কৰিছিল বিজু গগৈ। অপু অসমক মাৰাথন জেৰা অব্যাহত ৰাখিছে বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে। আলফা সদস্যগৰাকীৰ ঘৰ হৈছে পেঙেৰীত। নতুন পুৰণা মিলি কিনে আছে। আচ্ছা, এই পেঙেৰী যে আছুৰ ল'ৰাজন আছিলে বিজু গগৈ, চিনি পাইছিলে ন? হয় ছাৰ। তেখেত আছেনে নাই এতিয়া কেম্পত? তেখেত নাই। কি হ'ল ছাৰ? মৰিবে ছাৰ। হা? মৰিবে। মাৰিলে নে নিজে মৰিলে? মাৰিবে। কোনে মাৰিলে? কোনে মাৰিবে মানে সি পলাব বিচাৰিছিলে কিজানি, সেইকাৰণে মাৰিবে। তাৰপাছত আমি ট্ৰেভিং মৰাৰ সময়তে তাক ৰাতিপুৱাহে লাষ্টটো চাইছোঁ, ডেড বডিটো চাইছোঁ। কিমান দিনৰ ঘটনাটো? এইটো জানুৱাৰী 18 তাৰিখমান। এইবছৰ হয় ছাৰ। মুখ্যমন্ত্ৰীৰ মুখত কণী আৰু মুৰ্গীৰ কাহিনী। শিক্ষাৰ্থীক শুনালে কণী আৰু মুৰ্গীৰ কাহিনী। চিপাঝাৰা গুণোৎসৱৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী উপস্থিত থাকিল। কণী আৰু মুৰ্গী, মামা আৰু মামী। গুণোৎসৱত মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীক শিকালে কণী আৰু মুৰ্গীৰ কথা। চিপাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, কণীটো যদি ভাঙি দিওঁ মুৰ্গী কেনেকৈ হ'ব? কণী আৰু মুৰ্গী
মুৰ্গীটো যদি থাকিব তেতিয়া কণীৰ জন্ম হ'ব কিন্তু যদি আমি কণীটো মাৰি দিওঁ কণীৰ পৰাটো মুৰ্গী জন্ম নহ'ব আমি যদি ৰাজ্যখনৰ কাৰণে কাম নকৰোঁ ৰাজ্যখনৰ উন্নতি নহ'ব আৰু ৰাজ্যখনৰ যদি উন্নতি নহয় আমাৰ জীৱনলৈ উন্নতি কোনেও আনিব নোৱাৰে মুখ্যমন্ত্ৰীৰ কণী মুৰ্গীৰ কাহিনী এয়াই কণী মুৰ্গীৰ কাহিনীৰে উন্নয়নৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে পিছে কণী মুৰ্গীয়ে নহয় গুণোৎসৱৰ মাজত মামা মামী খুৰা খুৰীক লৈও ৰসাল মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে আমাৰ জাতিটোক প্ৰশ্ন কৰিব লাগিব যে আপোনালোকে গাঁৱত টাউনত চাকৰি কৰি কিয় ভাল পায় আমি বিভাগে ট্ৰেন্সফাৰ কৰিলে আপোনালোক গাঁৱত কিয় নাযায় এই কথাটোতো আমাৰেতো কোনোবা খুৰা পেহা মামা মামী এই কথাবোৰ আমি আমাক সুধিব লাগিব মুখ্যমন্ত্ৰীক সুধি লাভ নাই শিক্ষক যথেষ্ট আছে যদি কেলকুলেটৰ ডিভাইড কৰি দিওঁ প্ৰতিখন স্কুলত 4জনকৈ শিক্ষক সমস্যাটো হ'ল যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যাব নোৱাৰে পিছে মুখ্যমন্ত্ৰীৰ এই নীতি বচন ৰাজ্যৰ শিক্ষক সমাজে কেনেদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব চিপাঝাৰৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে এটি কণমানিৰ গানে চুই গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মক উচ্চ প্ৰশংসা কৰি কণমানিটিয়ে গালে গান কণমানিটিৰ গানৰ ভিডিঅ' ক্লিপ টুইটাৰত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এয়া অতি মৰ্মস্পৰ্শী আৰু অনুপ্ৰেৰণামূলক সৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি আৰু এই বৰ্ষপূৰ্তি উপলক্ষে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক উৎসাহিত কৰিবলৈ এটা গান গাম বুলি ভাবিছোঁ সঁচাকৈ এক বিৰল ব্যক্তিত্বৰ অধিকাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মানুহক সদায় ভাল কামৰ বাবে উৎসাহিত কৰিব লাগে কেতিয়াও কটু সমালোচনা কৰিব নাপায় বেয়া দেখিলে বা ভুল দেখিলে আঙুলিয়াইহে দিব লাগে মোৰ বিশ্বাস গানটো শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু 10 গুণ উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা পাব মোৰ গানটো হ'ল আমাৰ হিমন্ত সেইজনে হ'ল আমাৰ হিমন্ত অসমীয়াৰ বাবে নতুন দিগন্ত ছাতি মাটি আৰু ভেটিৰ বাবে অসমীয়াই আৰু জনতাৰ বাবে ভাবি আছে যিজনে অবিশ্ৰান্ত সেইজনে হ'ল আমাৰ হিমন্ত অসমীয়াৰ বাবে নতুন দিগন্ত শহীদৰ সৈতে যুঁজি দিন ৰাত এক কৰি ঘূৰি হোৱা নাছিল যিজনে ক্লান্ত সেইজনে হ'ল আমাৰ হিমন্ত অসমীয়াৰ বাবে নতুন দিগন্ত ড্ৰাগছ সেৱন আৰু উগ্ৰপন্থী অসমত চলি অহা বন্ধ সংস্কৃতি যাৰ বাবে হৈ গ'ল অন্ত সেইজনে হ'ল আমাৰ হিমন্ত অসমীয়াৰ বাবে নতুন দিগন্ত পিতা মাতাৰ সেৱাৰ বাবে বিশেষ ছুটি কৰ্মচাৰীৰ বাবে মঞ্জুৰ কৰিলে যি মহন্ত সেইজনে হ'ল আমাৰ হিমন্ত অসমীয়াৰ বাবে নতুন দিগন্ত ৰাইজে পাতিলে মুখ্যমন্ত্ৰী অসমীয়াৰ বিচাৰি শান্তি বুদ্ধিৰ যাৰ নাই আদি অন্ত সেইজনে হ'ল আমাৰ হিমন্ত অসমীয়াৰ বাবে নতুন দিগন্ত সেইজনে হ'ল আমাৰ হিমন্ত সেইজনে হ'ল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত নমস্কাৰ
হৃদয় চুই যোৱা বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত এই ভিডিঅ' আপলোড কৰি আৰু লগতে ক'লে যে কেতিয়াবা লগ নিশ্চয় পাম আশা থাকিল পৰৱৰ্তী খবৰলৈ আগবাঢ়িম পিছে কবিতা নহয় এইবাৰ ভূপেন বৰাৰ গানৰ প্ৰসংগ কবিতাৰ পিছত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত শুনা গ'ল জয়ন্ত হাজৰিকাৰ গীতৰ কলি আল্লাহ খাৰথি কৰাহে বান্ধ আল্লাহ খাৰথি কৰা কবিতা নহয় এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত শুনা গ'ল জয়ন্ত হাজৰিকাৰ গীতৰ কলি যে মৰ আউসী ৰাতি ফেঁচাই কুৰুলিয়াই মৰ আউসী ৰাতি ফেঁচাই কুৰুলিয়াই ঘৰ জেউতীৰ হাঁহি নুমাই মৰহি যায় ঘৰ জেউতী হাঁহি নুমাই মৰহি যায় আল্লাহ খাৰথি কৰাহে বান্ধ আল্লাহ খাৰথি কৰা দেহৰে ভৰসা নাই মোৰ আল্লাহ জীৱৰে তৰণি নাই মোৰ আল্লাহ দেহৰে ভৰসা নাই যোৱাবাৰ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগে তোৰে মোৰে আলোকৰে যাত্ৰা গাই দাখিল কৰিছিল বিত্তীয় বাজেট কিন্তু এইবাৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটৰ গানটো মৰ আউসী ৰাতি ফেঁচাই কুৰুলিয়াই হ'ব বুলি গাই শুনালে জয়ন্ত হাজৰিকাৰ কালজয়ী এই গীতটো আজি কাঠফুলা খাই কিডনি বেছি বজাৰত জুই চৰকাৰ আছে শুই আজি এই অৱস্থাত অসমৰ বিত্তমন্ত্ৰীয়ে অহা বাজেটত মৰ আউসী ৰাতি ফেঁচাই কুৰুলিয়াই ঘৰ জেউতীৰ হাঁহি নুমাই মৰহি যায় বুলি লিখিবৰ কাৰণে অসমৰ ৰাইজে আহ্বান জনাইছে ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ উখল মাখল চলি থকাৰ সময়ত চৰকাৰক ক্ষুৰধাৰ সমালোচনা APCCৰ সভাপতি ভূপেন বৰাৰ এবছৰত 5 লাখ চাকৰিৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিও সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীক ভাগিনৰ আগত ক্ষমা খুজিব ক'লে ভূপেন বৰাই ইলেকশ্যনৰ সময়ত ক'লে যে বছৰি 5 লাখকে 25 লাখ নিবনুৱাক চাকৰি দিয়া হ'ব ইলেকশ্যনৰ সময়ত কৈছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 25 লাখ নিবনুৱাক উত্তৰ দিব লাগিব স্বাৱলম্বী কেতিয়া হ'ব কিন্তু অসমবাসী ৰাইজক হতবাক কৰি কালি মুখ্যমন্ত্ৰীয়ে প্ৰথমতে 31 মাৰ্চৰ ভিতৰত গন্তি কৰাৰ কথা ক'লে এতিয়া ডেডলাইন বাঢ়ি গ'ল আৰু চাকৰি সংখ্যা কমি গ'ল ডেডলাইন মাৰ্চ আছিলে এটা মেৰ 14 তাৰিখ হ'ল প্ৰথমতে আছিলে 25 লাখ তাৰপাছত আছিলে মাৰ্চৰ ভিতৰত 1 লাখ এটা 14 মেৰ ভিতৰত 25,000 মুখ্যমন্ত্ৰীয়ে সভাবিলাকত কয় যে মই হিমন্ত বিশ্ব শৰ্মাই যি কওঁ সেইটো মই কৰি দেখুৱাম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সময় নাই বুলি কোৱা নাই আপোনাৰ হাতত 4 বছৰ সময় আছে আপুনি যে কৈছিলে 25 লাখ নিবনুৱাৰ আত্মবিকাশ 25 লাখ নিবনুৱাৰ আত্মসংস্থাপন স্বাৱলম্বী হ'বৰ কাৰণে মই সুযোগ দিম তৰুণ গগৈয়ে দিব নোৱাৰা প্ৰশ্নৰ উত্তৰ তেওঁ দিব এটা ডেডলাইন বহাই নি আছে মাৰ্চৰ পৰা 14 মে আৰু 1 লাখৰ পৰা 25,000 আপুনি 25 লাখ চাকৰি কেতিয়া দিব ইফালে চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ নিমাত হোৱা প্ৰসংগটো প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰধাৰা আমি অব্যাহত ৰাখিম সময়খিনিতে প্ৰথমটো চমু বাণিজ্যিক বিৰতিৰ দেশৰ কেইবাখনো ৰাজ্যত ঘূৰ্ণী বতাহ আছানীৰ সংশয় অন্ধ্ৰপ্ৰদেশ তামিলনাডু ওড়িশা আৰু লগতে পশ্চিম বংগত আছানীক লৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এই প্ৰতিবেদন অশনিৰ আতংকই কোবাইছে অন্ধ্ৰপ্ৰদেশ তামিলনাডু ওড়িশা পশ্চিম বংগ জাৰি কৰা হৈছে সতৰ্কতা দেশৰ 4খনকৈ ৰাজ্যত সাগৰীয় ঘূৰ্ণী অশনিৰ তাণ্ডৱ প্ৰবল বৃষ্টিপাত ধুমুহাত বিপৰ্যস্ত জনজীৱন ভুৱনেশ্বৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ওড়িশাৰ মালাকানগিৰি গজপতি গঞ্জাম আৰু পুৰী জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে 13 মেলৈকে স্থানীয় মাছমৰীয়াসকলক সমুদ্ৰলৈ নাযাবলৈ সকিয়নি দিছে প্ৰশাসনে অহা 24 ঘণ্টাত পশ্চিমবংগ আৰু ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলবোৰত ঘণ্টাত 90 পৰা 120 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰো আশংকা
ইফালে মঙ্গলবাৰে অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী অঞ্চলসমূহত খুন্দামাৰে ঘূৰ্ণীয়ে মুখলধাৰ বৰষুণ আৰু প্ৰচণ্ড বেগেৰে বলা ধুমুহাৰ বাবে বিশাখাপট্টনম বিমানবন্দৰৰ পৰা উৰা মাৰিবলগীয়া 23খন বিমান সেৱা প্ৰত্যাহাৰ কৰে ইফালে চেন্নাই বিমানবন্দৰটো বাতিল কৰা হয় 10খনকৈ বিমানৰ সেৱা 12 মেৰ পিছত দক্ষিণ পশ্চিম বতাহ পুনৰ সক্ৰিয় হ'ব আৰু ইয়াৰ ফলত উত্তৰ বংগকে ধৰি অসম সহ উত্তৰ পূব ৰাজ্যসমূহত প্ৰবল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰ অব্যাহত আছে অসম আৰক্ষীৰ এনকাউণ্টাৰ জোনাইত আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগ সৰবৰাহকাৰী আৰক্ষীৰ অভিযানত হাতে লুটে ধৰা পৰা ড্ৰাগ সৰবৰাহকাৰীটোৱে আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা চলাইছিল ড্ৰাগছ ব্যৱসায়িক এনকাউণ্টাৰ জোনাইত আৰক্ষীৰ গুলীত গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিৎ কাৰ্ডং বিশ্বজিৎ কাৰ্ডঙে জোনাই সাপ্তাহিক বজাৰত ড্ৰাগছ কিনা বেচা কৰি থকাৰ সময়তে হাতে লুটে ধৰা পেলাই জোনাই বজাৰত অভিযান চলোৱা আৰক্ষীৰ দল এটাই ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিৎ কাৰ্ডঙে আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলোৱাৰ চেষ্টা কৰিছিল যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ভৰিত গুলী লাগি ধৰি পৰা বিশ্বজিৎ কাৰ্ডঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে 70 গ্ৰাম ড্ৰাগছ এখন মটৰচাইকেলৰ লগতে নগদ 12,000 টকা জব্দ কৰে যুটীয়া অভিযানত বিশ্বজিৎ কাৰ্ডঙক আমি ড্ৰাগছৰ সৈতে আমি ধৰিবৰ কাৰণে সক্ষম হৈছোঁ এখন চোকা অস্ত্ৰৰে মাৰিবৰ কাৰণে আমাক খেদি অহাৰ ফলত আমাৰ নিজৰ আত্মৰক্ষাৰ কাৰণে আমি বিশ্বজিৎ কাৰ্ডঙক আমি ভৰিত পোৱা এক জাই গুলী ফুটোৱা হৈছে আৰু আমি বিশ্বজিৎ কাৰ্ডঙৰ পৰা 70 পৰা 80 গ্ৰামৰ ভিতৰত আমি ড্ৰাগছ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ লগতে 12,000 টকা উদ্ধাৰ হৈছে পৰৱৰ্তী সময়ত আহত ড্ৰাগছ ব্যৱসায়ীটোক জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় লক্ষণীয়ভাৱে 2020 চনতো ড্ৰাগছ সৰবৰাহৰ অভিযোগত বিশ্বজিৎ কাৰ্ডং ওৰফে ৰাজাক গ্ৰেপ্তাৰ কৰা হৈছিল জোনাইৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট জোনমণি হেনো ধোৱা তুলসীৰ পাত নহয় ভাইৰেল গাৰ্ল জোনমণি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ ৰাইজে তুলিছে কিছু চাঞ্চল্যকৰ অভিযোগ আগবঢ়াইছে বিশেষ ৰিপৰ্ট আকৌ চৰ্চাত আৰক্ষী বিষয়া জোনমণি ৰাভা এইবাৰ জোনমণি ৰাভাৰ বিৰুদ্ধে উঠিছে প্ৰবঞ্চকৰে মিতিৰালিৰ অভিযোগ ভাইৰেল টেলিফোনিক বাৰ্তালাপৰ আঁত ধৰি আৰক্ষী বিষয়া জোনমণি ৰাভাকো তদন্তৰ আওতালৈ অনাৰ দাবী এইসকল লোকৰ বাইদেউৰ কথা মতে আমি চব কাম যিমান আগবাঢ়িছোঁ বাইদেউৰ মানে কি বাইদেউৰ কথাত বিশ্বাস কৰিবই লাগিব আপুনি কাম কৰিছিলে মানে মই 50% কাম মই দুটা কাম কৰিলোঁ 43 লাখ আছিলে দুইটা কাম বাইদেউ থকা বছৰ ৰাণা পগাকক দিছোঁ বাইদেউ জড়িত বাইদেউ নিজৰ হাততে দিছোঁ পে'মেণ্ট জোনমণি বাইদেউলৈ গন্তি কৰিছে কষ্টৰ ধন মই হাতুৰি মাৰা কষ্টৰ ধন হয় এইবোৰ মোৰ ফেব্ৰিকেশ্যন আছে বহুত কষ্টৰ ধন মই গোটাই আহিছোঁ সেই কৈছিলোঁ খোদ হ'বলগীয়া স্বামীক প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি কেইটামান দিন পূৰ্বে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত এইগৰাকী জোনমণি ৰাভা জোনমণিৰ ভাবী স্বামী ৰাণা পগাগৰ কুকীৰ্তিৰ তথ্য আৰক্ষী বিষয়াগৰাকীয়ে তুলি ধৰি ৰুজু কৰিছিল গোচৰ কিন্তু শেহতীয়াকৈ জোনমণিৰ বিৰুদ্ধে উঠিছে চাঞ্চল্যকৰ অভিযোগ ভাবী স্বামী ৰাণা পগাগৰ প্ৰবঞ্চনাৰ বিষয়ে জোনমণিয়ে অজ্ঞতা প্ৰকাশ কৰিছিল যদিও ৰাইজৰ মতে এই প্ৰবঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই পূৰ্বৰ পৰাই জানিছিল কেৱল জনাই নহয় এই প্ৰবঞ্চনাৰ অধ্যায়ৰ সৈতে জোনমণিয়ে নিজে জড়িত থকাৰো অভিযোগ তুলিছে একাংশ লোকে ৰাণা পগাগক মই অলৰেডি এনে ভালকৈ চিনি নাপাওঁ মানে বাইদেউজনী আমাক চিনাকি কৰাই দিছিলে জোনমণি ৰাভা এছ আই আমাৰ গড়মূৰ পুলিচ ষ্টেচনত মোৰ লগত লেনদেনা হৈছিলে 49 লাখ চেক দি মানে কি কাৰণে নিছিলে এইটো মানে ONGC কম দিবৰ কাৰণে লৈছিলে 49 লাখ 46,000 ONGC আপোনাক কাম দিব কাম দিব বুলি কাম কৰিছিলে না নাই মই কাম কৰিব পৰা নাই মই 2% মানে 2% এডভান্স মানে সিকিউৰিটি ডিপোজিট মানে অফিচত দিবৰ কাৰণে লৈছিলে অফিচত দিবৰ কাৰণে লৈছিলে কিমান টকাৰ কাম আছিল আপোনাৰ এইটো মোৰ 25 কোটি কাম আছিলে ইফালে ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰায়ু গড়মূৰ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
অসমত যৌতুকজনিত অপৰাধজনিত ঘটনা যৌতুক প্ৰদানত অপাৰগতা প্ৰকাশ কৰাৰ বাবে কইনা নিবলৈ নাহিল দৰা উৰে নিশা কইনা সাজি থাকিও বিমুখ হ'ল বৈঠালাংচুৰ এগৰাকী যুৱতী শেষ মুহূৰ্তত বিয়া ভঙা দৰাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিলে কইনা ঘৰে উৰে নিশা কইনাৰ হাজত বহি থাকিল এগৰাকী কইনা চলিল আপ্যায়ন উপস্থিত হ'ল অগণন অতিথি দৰাক চাম বুলি বহি থাকিল শুভাকাংক্ষী আত্মীয় নাহিল দৰা বৈঠালাংচত ঘটিল যৌতুককেন্দ্ৰিক চাঞ্চল্যকৰ ঘটনা আগদিনা দৰাই খুজিছিল যৌতুক দাবী কৰা বৃহৎ পৰিমাণৰ যৌতুক দিব নোৱাৰো বুলি অপাৰগতা প্ৰকাশ কৰিছিল কইনাঘৰীয়া পৰিয়ালে তাৰ পিছতে কোনো খবৰ নিদিয়াকৈ কইনা নিবলৈ নাহিল দৰাঘৰীয়া বৈঠালাংচৰ ৰঙাগড়াৰ গাঁৱত কইনাঘৰত চলিল বৃথা আয়োজন শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ যুৱক বিদ্যুৎ দাসৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ তুলি বৈঠালাংচ আৰক্ষী থানাত গোচৰ ধৰিছে কইনাঘৰীয়া পৰিয়ালে ইমান সৰু কথাতে বিয়াখন ভাঙিব বুলি আমি ভবা নাছিলোঁ আগতে যিহেতু আলোচনা কৰোঁতে এইবোৰ যৌতুকৰ কথা ওলোৱা নাছিলে হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ